হেল্ল' ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ সৰু মাছেৰে নৰসিংহ পাতৰ আঞ্জা। এবিধ খুব সহজ, টেষ্টি আৰু লগতে স্বাস্থ্যৰ বাবে বহুত বেছি উপকাৰী ব্যঞ্জন হয়। আহকচোন চাওঁ। ইয়াৰ বাবে আমাক লাগিব নৰসিংহ পাতৰ ৰস আৰু লাগিব আদা, নহৰু, জলকীয়া আৰু পিঁয়াজৰ পেষ্ট। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে পাঁচফোৰণ এড কৰিছোঁ আৰু ইয়াৰ পিছতে আমি এড কৰিছোঁ আলু আৰু নিমখ। আপোনালোকে দেখিছে, এতিয়া আমি আলুখিনি কাটি থোৱা আলুখিনি আমি ইয়াতে দি দিছোঁ আৰু এইখিনি এতিয়া ভাজিম। আলুখিনি ভজা হোৱাৰ পিছত আমি এতিয়া এড কৰিছোঁ আমাৰ পেষ্টখিনি, আদা, নহৰু, জলকীয়া আৰু পিঁয়াজৰ যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি আমি এতিয়া এড কৰিছোঁ। আকৌ আমি কিছু সময় এনেদৰে ভাজিব লাগিব। আমি এয়া দেখিছে আপোনালোকে, আমি কিছু সময় আকৌ তেনেদৰে আলুখিনি ভজাৰ দৰে এইখিনিও ভাজি ল'ম। এইখিনি প্ৰায় ভজা হৈ গৈছে, চ' আমি এতিয়া এড কৰি দিছোঁ নৰসিংহ পাতৰ ৰসখিনি। নৰসিংহ পাতৰ ৰসখিনি এড কৰি আমি এইখিনি কিছু সময় উতলিবলৈ দিম। এয়া আপোনালোকে দেখিছে, আমি জাষ্ট নৰসিংহ পাতৰ ৰসখিনিহে এড কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মছলাও ইয়াতে দিব পাৰে আৰু তাৰপিছতে আমি এড কৰি দিছোঁ হালধি গুড়ি। গুড়িৰ লগতে এড কৰিছোঁ তেজপাত আৰু এইখিনি দি কিছু সময় আমি লৰাই থাকিম আৰু এইখিনি উতলিবলৈ দিম। এইবাৰ আমি এড কৰিছোঁ সৰু মাছ, ভাজি থোৱা সৰু মাছ, যেনে ধৰক দৰিকণা, মোৱা, এনেকুৱা ধৰণৰ মাছ ল'ব আৰু এই মাছখিনি আপোনালোকে ইয়াৰ পিছত এড কৰি দিব। কিছু সময় লৰাব, আকৌ উতলিবলৈ দিব আৰু তাৰপিছতে আপোনালোকে এড কৰি দিব পানী। আপোনালোকৰ পৰিয়ালৰ সদস্য অনুযায়ী আপোনালোকক যিমানখিনি পানী লাগে আপোনালোকে ঠিক সেনেদৰে পানী এড কৰি দিব। আৰু কিছু সময় উতলাৰ পিছতেই আমাৰ আজিৰ এই বিশেষ ব্যঞ্জনবিধ ৰেডি হৈ গৈছে।